সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই যোৱা ক্লাছত সমমিতি কি বস্তু, সমমিতি চিত্ৰ কি, সমমিতি অক্ষ কাক বোলে এই বিষয়ে অলপমান আলোচনা কৰিছিলোঁ। তথাপিও মই আকৌ এবাৰ তোমালোকক কৈ দিছোঁ, সমমিতি কি? কোনো এটা বস্তুক সমানে সমানে ভাগ কৰা, কিন্তু আমি সকলো বস্তুক সমানে সমানে ভাগ কৰিব নোৱাৰোঁ। উদাহৰণস্বৰূপে এটা পখিলা, ই হ'ল পখিলা চিত্ৰ। এই পখিলাৰ চিত্ৰটোক আমি সমমিত চিত্ৰ বুলি কওঁ, কাৰণ পখিলাটোক আমি সমানে সমানে ভাগ কৰিব পাৰোঁ আৰু এনেকুৱাকৈ ভাগ কৰিব পাৰোঁ যাতে দুটা ভাগ সম্পূৰ্ণ একেই হয় বা এটা ভাগৰ ওপৰত আনটো জাপি দিলে সম্পূৰ্ণৰূপে মিলি যায়। আৰু তাৰপিছতে আমি আলোচনা কৰিছিলোঁ সমমিতি অক্ষ। সমমিত চিত্ৰ এটাক যিডাল ৰেখাই সমানে সমানে ভাগ কৰে সেই ৰেখাডালেই হ'ল সমমিতি অক্ষ। কিছুমান চিত্ৰ আছে যেনে বৃত্ত, এই বৃত্তটোৰ অসংখ্য সমমিতি অক্ষ আমি আঁকিব পাৰোঁ। ইয়াক তুমি যেনিয়ে তেনিয়ে ইয়াক সমানে সমানে কেন্দ্ৰইদি ভাগ কৰিব পাৰা, খালি কেন্দ্ৰইদি যোৱা হ'ব লাগিব, তেতিয়াহে সমানে সমানে পৰিব দুইটা ভাগত। আৰু যোৱা ক্লাছত তোমালোকক কিছুমান সমমিত চিত্ৰ আঁকিবলৈও মই কৈছিলোঁ, তোমালোকে ভালদৰে অংকনো কৰিলা। গতিকে আজি মই তোমালোকৰ অনুশীলনী 13 লৈ যাওঁ। 283 নং পৃষ্ঠাত থকা অনুশীলনী 13। এই অনুশীলনীত 1 নং প্ৰশ্নটো হ'ল, তলৰ চিত্ৰবোৰৰ সমমিতি অক্ষবোৰ আঁকি দেখুওৱা। অক্ষ এডালতকৈ বেছি থাকিলে আটাইকেইডাল অক্ষ আঁকিবা। ইয়াত আমাক 8টা চিত্ৰ দিছে, সেই 8টা চিত্ৰৰ আমি সমমিতি অক্ষ আঁকিব লাগে। চিত্ৰৰ গোটেইকেইটা চিত্ৰই সমমিত চিত্ৰ। ইয়াত আমি অক্ষকেইডাল আঁকি দেখুৱাব লাগে মাত্ৰ, আৰু যিমানখিনি সম্ভাৱ্য অক্ষ আছে গোটেইকেইডাল আমি আঁকি দেখুৱাব লাগিব। ইয়াৰে তোমালোকৰ মই 1, 3, 5, 7 নম্বৰৰ যিকেইটা সমমিত চিত্ৰ, সেই চিত্ৰকেইটাৰ সমমিতি অক্ষসমূহ আঁকি দেখুৱাইছোঁ, তোমালোকে চাই ল'বা। আৰু তেনেদৰে তোমালোকে 2, 4, 6 আৰু 8 এই চিত্ৰকেইটাৰ সমমিতি অক্ষসমূহ অংকন কৰিবা। তাৰ পাছতে তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো আছে, উত্তৰ লিখা। এটা সমদ্বিবাহু ত্ৰিভুজৰ সমমিতি অক্ষ কেইডাল থাকে? তাৰ আগত তোমালোকে জানিব লাগিব সমদ্বিবাহু ত্ৰিভুজ কি বস্তু। মই সমদ্বিবাহু ত্ৰিভুজ এটা আঁকি দিছোঁ, তোমালোকে চোৱা, এইটো সমদ্বিবাহু ত্ৰিভুজ। এতিয়া সমদ্বিবাহু ত্ৰিভুজনো কি বস্তু বা কাক বোলে সেইটো জানি লোৱা। এই সমদ্বিবাহু ত্ৰিভুজ অৰ্থাৎ সমদ্বিবাহু, সম মানে সমান, দ্বি মানে দুটা, মানে যি ত্ৰিভুজৰ দুটা বাহু সমান, সেয়াই হ'ল সমদ্বিবাহু ত্ৰিভুজ। এতিয়া এই চিত্ৰটোত চোৱা, এ বি ডাল বাহু দেখিছা, সেই বাহুডালৰ সৈতে এ চি বাহুডালৰ মাপ সমান। যদি এ বিডাল ধৰি লোৱা যদি 4 চেণ্টিমিটাৰ, তেতিয়াহ'লে এ চি ডালো 4 চেণ্টিমিটাৰ হ'ব, কিন্তু বি চি ডালৰ দৈৰ্ঘ্য 4 চেণ্টিমিটাৰ নহ'লেও হ'ব। এনেকুৱা ত্ৰিভুজকে কয় সমদ্বিবাহু ত্ৰিভুজ। এতিয়া এই সমদ্বিবাহু ত্ৰিভুজটোত সমমিতি অক্ষ কেইডাল থাকিব, তোমালোকে আঁকি লৈ উত্তৰটো মোক কৰি দেখুৱাবা। কেইডাল অক্ষ থাকে সেইটো দেখুৱাই দিলেই হ'ব, সেইটো লিখি দিলেই হ'ব, কিন্তু তোমালোকে সেইটো জানিবৰ কাৰণে চিত্ৰটো আঁকি চাব লাগিব। গতিকে মই সমদ্বিবাহু ত্ৰিভুজটো আঁকি দিছোঁ, তোমালোকেতো ইয়াৰ সমমিতি অক্ষ অংকন কৰি মোক দেখুৱাবা। 2 নম্বৰ প্ৰশ্নটো হ'ল, এটা সমবাহু ত্ৰিভুজৰ সমমিতি অক্ষ কেইডাল থাকে? এতিয়া মই ইয়াত এটা সমবাহু ত্ৰিভুজ আঁকি দেখুৱাইছোঁ। সমবাহু মানে গোটেইকেইডাল যি ত্ৰিভুজৰ তিনিওডাল বাহুৰ মাপেই সমান। প্ৰত্যেকডাল বাহুৰ মাপ যদি 5 চেণ্টিমিটাৰ হয়, তেতিয়াহ'লে তাকে আমি কি বুলি ক'ম? সমদ্বিবাহু ত্ৰিভুজ। এইটোতো তোমালোকে সমমিতি অক্ষ অংকন কৰি কেইডাল থাকে হিচাপ কৰি উত্তৰটো লিখি দিবা। 3 নম্বৰ প্ৰশ্নটো হ'ল, এটা আয়তৰ সমমিতি অক্ষ কেইডাল থাকে? মই তোমালোকক আয়তটো আঁকি দেখুওৱা নাই, যিহেতু তোমালোকে আয়ত কেনেকুৱা হয় তোমালোকে জানা, সেই গতিকে মই আয়তটো আঁকি দেখুওৱা নাই। এই প্ৰশ্নটো তোমালোকে নিজে আঁকি মোক সমমিতি অক্ষ কেইডাল থাকে সেইটো কৰি দেখুৱাবা। ঠিক একেদৰে বৰ্গৰ সমমিতি অক্ষ, এইটো তোমালোকে কৰি দেখুৱাবা। মই আঁকি দেখুৱাইছোঁ এটা ৰম্বাছ। তাৰপিছতে ৰম্বাছ হ'ল কি? এটা বৰ্গ, কিন্তু ইয়াৰ কি হয়, প্ৰত্যেকটো কোণ 90 ডিগ্ৰী হৈ নাথাকে। বৰ্গত পোনকৈ থাকে, ইয়াত কিন্তু বেকা বেকাকৈ মই দিছোঁ আঁচকিডাল, এইটোৱে হ'ল ৰম্বাছ। প্ৰত্যেকডাল বাহু মাপ সমান, কিন্তু কোণবিলাক 90 ডিগ্ৰী নহ'লেও হয়, সেইটোৱে হ'ল
ৰম্বাস। আৰু তোমালোকে এটা বৃত্ত নিজে অংকন কৰিবা আৰু সেই বৃত্তটোৰ সমমিতি অক্ষ কেইডাল আছে সেয়াও আঁকি দেখুৱাবা। তাৰপিছতে তোমালোকৰ আহিছে 3 নম্বৰ প্ৰশ্নটো, ইংৰাজী ছপাবোৰৰ ফালে আখৰবোৰৰ ক্ষেত্ৰত। 1 নম্বৰ প্ৰশ্ন, এডালো সমমিতি অক্ষ নথকা দুটা আখৰৰ উদাহৰণ দিবলৈ কৈছে। মাত্ৰ এডালহে সমমিতি অক্ষ থকা দুটা আখৰৰ উদাহৰণ দিবলৈ কৈছে। দুডাল সমমিতি অক্ষ থকা দুটা আখৰৰ উদাহৰণ দিবলৈ কৈছে। এনে দুটা আখৰৰ উদাহৰণ দিয়া যাৰ সমমিতি অক্ষডাল অনুভূমিক অৰ্থাৎ পথালিকৈ থাকে, ভূমিৰ সমান্তৰালকৈ থাকে। এনে দুটা আখৰৰ উদাহৰণ দিয়া যাৰ সমমিতি অক্ষডাল উলম্ব অৰ্থাৎ থিয়কৈ থাকে, ওপৰলৈ থাকে। তাৰ কাৰণে তোমালোকক মই ইংৰাজী বৰ্ণমালাৰ বৰফলা কেপিটেল লেটাৰ গোটেইকেইটা মই দেখুৱাই দিছোঁ আৰু সিহঁতৰ কোনকেইটাত আমি সমমিতি অক্ষ আঁকিব পাৰোঁ, কোনকেইটাত নোৱাৰোঁ, মই তাৰ চিত্ৰও দিছোঁ। তোমালোকে এই চিত্ৰকেইটা চাই পেলানি তাৰ যিটো উত্তৰ সেই উত্তৰকেইটা সম্পূৰ্ণ কৰিবা। এতিয়া চোৱা এই আখৰকেইটা FGJLNPQR এই আখৰকেইটা আৰু S আৰু Z এই আখৰকেইটা সমমিত চিত্ৰ নহয় বা এই আখৰকেইটা সমমিত নহয়, কাৰণ ইহঁতক আমি সমমিতি অক্ষ আঁকিব নোৱাৰোঁ, মানে সমানে সমানে ভাগ কৰিব নোৱাৰোঁ। ভাগ কৰিলে কি হ'ব, সমানে সমানে মিলি নপৰে, সেইকাৰণে ইয়াক সমমিত চিত্ৰ নহয় বুলি কৈছোঁ। আৰু কেইটামান আখৰ আছে AMTUVWY এই আখৰকেইটা চোৱা, ইহঁতক আমি থিয়কৈ আৰু কিছুমানক পথালিকৈ সমমিত বুলি ক'ব পাৰোঁ। দেখিছানে? চোৱা আমি কেইটামান চিত্ৰক থিয়কৈ ভাগ কৰিব পাৰিছোঁ, থিয়কৈ মাজত সমমিতি অক্ষ আঁকিব পাৰিছোঁ, আৰু কেইটামানক পথালিকৈহে আঁকিব পাৰিছোঁ, থিয়কৈ নোৱাৰোঁ। আকৌ এই আখৰকেইটা চোৱা BCDEK ইহঁতক পথালিকৈহে সমমিত বুলি ক'ব পাৰোঁ। BCDE আৰু K এই আখৰকেইটা চোৱা, ইহঁতক পথালিকৈহে আমি সমমিত বুলি ক'ব পাৰোঁ, মানে পথালিকৈ ভাগ কৰিলেহে ইটো আনটোৰ ওপৰত সম্পূৰ্ণৰূপে মিলি পৰিব। নেক্সট চোৱা এই আখৰকেইটা HIX ইয়াত চোৱা তোমালোকে দুডালকৈ সমমিতি অক্ষ আমি আঁকিব পাৰিছোঁ, মানে সেই অক্ষকেইডালত ভাঁজ দিলে দুয়োফালে সমানকৈ ইটোৰ ওপৰত আনটো মিলি পৰিব। আৰু এটা আখৰ আছে O যাৰ আমি অসংখ্য সমমিতি অক্ষ আঁকিব পাৰোঁ। অৰ্থাৎ O মানে কি, এটা বৃত্তৰ যেনেদৰে আমি অসংখ্য সমমিতি অক্ষ আঁকিব পাৰোঁ, ঠিক তেনেদৰে O আখৰটোতো আমি অসংখ্য সমমিতি অক্ষ আঁকিব পাৰোঁ। এতিয়া তোমালোকে অনুশীলনী 3 নম্বৰ প্ৰশ্নকেইটা নিজে কৰিবা। মই ইয়াত বুজাই দিছোঁ আৰু চিত্ৰকেইটাও দেখুৱাই দিছোঁ, তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।